Hey guys, welcome to my new vlog. মানে এতিয়া কবালা গৈ আছো গতিকে ভিডিওটো হেখলকে আপোনালোকে চাই থাকক কত যাও কেনেকে যাও কি কৰো কি নকৰো সব ভিডিওটো চালে মানে গম পাই থাকিব গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকক তো ব্লগ গৈ থাকো বৰ্তমান গৈ আছো পাহাৰৰ কিনাৰে কিনাৰে দিল্লী ঘাট ফালে গতিকে ভিডিওটো চাই থাকক আপোনালোকে লাষ্টলৈকে তো গাইছ আহি দিল্লী ঘাট পালোহি বৰ্তমান তো এনেই আৰু অলপ হাৱা খাবৰ কাৰণে অহা বাদে হ'ল আৰু কি কৰিব বেলেগ কাম নাই সেইকাৰণে আহি দিলোঁ এতিয়া ইয়াৰ পিছত ক'ৰবালৈ যাম নেক্সট সেইফালে ওলাই যাম চাই থাকিব যোনে যোনে নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো গাইছ ইয়াত মানে ছাৰ এজনক লগ পাইছিলোঁ হা ছাৰজনে কৈছে মোৰ এটা ইউটিউব চেনেল আছে বুলি কৈছে মানে তো মোক কৈছে ছাবস্ক্ৰাইব মোৰ চেনেল তাৰমানে ছাৰৰ চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব কৈছে মানে সেইটো কথা মানে নেটে নাপায় মই কেনেকৈ ছাবস্ক্ৰাইব কৰিম কওকচোন নেটে পোৱা নাই যদি বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম যদি লিংকটো পাই যাওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি পাওঁ মানে লিংক তেতিয়াহে দিম দিব নোৱাৰিব পাৰোঁ কোনো গেৰাণ্টি নাই তো গাইছ ইয়াতে অলপ বহি আছোঁ কি কৰিবা টাইম পাছ কৰি আছোঁ তো অলপ পাছত যাম ঘৰত গৈ মেলি মানে মই নামৰ ফালে ওলাই যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে বন্ধুসকল বৰ্তমান এতিয়া মই আছোঁ মানে ডাঙৰি কুমাৰ তো ইয়াত মিউজিকৰ কাম চলি আছে আমাৰ এফালে আছে দাদা কৃষ্ণমণি চেতিয়া দাদা দেখিছে নহয় মই জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চেতিয়া দাদা মানে ককাই হয় লগ পাইছোঁ আজি কৃষ্ণদা আমাৰ দাদা ককাইদেউ হৈছে একচুৱেলি মই ড্ৰাম বজাওঁ পাৰ্কাছন বজাওঁ আজি মানে আমাৰ অংকুৰ বন্ধু অংকুৰে মানে ষ্টুডিঅ'ত আমি আগন্তুক দিনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মানে এটি জন্মবাৰ্ষিকীত এটি গীত মানে আমি প্ৰস্তুত কৰিছোঁ ভূপেন দাৰ গীত ডক্টৰ ভূপেন হাজৰিকাৰ তেখেতৰে গীত আমি গীতটো অকণমান গাই তেখেতৰ স্মৰণ কৰিছোঁ আৰু তেখেতলৈ জন্মবাৰ্ষিকৰ আন্তৰিক মানে শুভেচ্ছা জ্ঞাপন কৰাৰ কাৰণে গানটো অংকুৰে ধুনীয়াকৈ তাৰ সংগীতটো সজাই তুলিছে আগৰে গীত কিন্তু অকণমান তাত ফিউজন কৰা হৈছে কৈ গীতটো নতুন মানে অকণমান সজাই তুলিছে ধুনীয়াকৈ গানটো গাবলৈ প্ৰয়াস কৰিছে যদি আপোনালোকে মৰম সহায় জনাব চাব আপোনালোকে অকণমান আৰু বন্ধুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট দিব ধুনীয়াকৈ ধন্যবাদ আপোনালোকে আশীৰ্বাদ কৰিব প্ৰকাশ দা আহিছে আজি ইয়াতে গান গাবলৈ ভাল লাগিছে কামটো কৰি আছোঁ আৰু ভিডিঅ'টো গানটো কমপ্লিট হোৱা নাই কমপ্লিট হোৱাৰ পিছত আপোনালোকে নিশ্চয় সকলোৱে শুনিব যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো চ' ধন্যবাদ পুত্ৰ হয় মই কি মতে তৰু আই তোৰে হয় মই মৰু ইমান 1 ঘণ্টা লাগে নেকি এটা গান ৰেকৰ্ডিং কৰিবলৈ তোমাৰো কৰিম
বজাই দিলে তুমি ৰ'বা নবজাবা ৰেকৰ্ডিং হৈছে আহি দেখো কবা তই মি ফিউজ sang 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 1 2 3 1 2 3 1 2 3 1 2 3 sang 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 ধন্যবাদ থ্যাংক ইউ মই এতিয়াতো গমে পাই ডাঙৰ কোমাত আছোঁ মানে এতিয়া ঘৰলৈ যাম লাহেকৈ তো সেই ৰাস্তা মানে পাহাৰৰ কিনে পাহাৰ আছে মানে ওচৰত তাকে দেখাম আমি অলপ ওলাই আহিছোঁ আপোনালোকে চাবচোন এখন পাহাৰ দেখিছে পাহাৰখন মানে ওচৰতে আছে বেছি দূৰ নাই মানে একদম ওচৰতে সেইখিনি এইফালে যাব পাৰি মানে বিমলাপুৰ চিমলাপুৰ এইফালে ওলাব সেইদিনা গৈছিলোঁ ঝৰ্ণাটোলৈ যে এইটো ৰাস্তা দিয়ে গৈছিলোঁ মানে অকণমান আগলৈ তো গাইছ এতিয়া ঘৰলৈ যাওঁ তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ যোনসকলে নতুনকৈ চাই আছে ন ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তো আৰু ভাল ভাল ভিডিঅ' আহি থাকিব তো আপোনালোকে ছাপোৰ্ট কৰিব সেইটোৱে কথা ছাপোৰ্ট কৰিব ভাল ভাল ভিডিঅ' মানে পাই থাকিব আৰু সেইটোৱে কথা তো ভিডিঅ'বিলাক চাব লাষ্টলৈকে ভাল ছাপোৰ্ট কৰিব চেনেলটো অলপ আগবঢ়াই দিয়ক আৰু আপোনালোকে